ৰঙালী বিহুৰ উৎসাহৰ মাজতে চানমাৰীৰ পূব গুৱাহাটী বিহু সন্মিলনৰ মঞ্চত ঘটিল চৰম দুৰ্ভাগ্যজনক ঘটনা। পূব গুৱাহাটী বিহু সন্মিলনৰ মঞ্চত কণ্ঠশিল্পী গীতিকাৰ সুৰকাৰ দিগন্ত ভাৰতীক মঞ্চৰ পৰা জোৰকৈ নমাই আনিলে পূব গুৱাহাটী বিহু সন্মিলনৰ সমিতিৰ বিষয়ববীয়াই। পূব গুৱাহাটী বিহু সন্মিলনৰ সমিতিৰ বিষয়ববীয়া সীমান্ত ঠাকুৰীয়াই সুৰামত্ত অৱস্থাত অপমান কৰাৰ অভিযোগ উত্থাপন হৈছে। উল্লেখ্য যে বুধবাৰে পূব গুৱাহাটী বিহু সন্মিলনত অনুষ্ঠান পৰিৱেশনৰ বাবে আমন্ত্ৰিত আছিল জনপ্ৰিয় কণ্ঠশিল্পী ভাস্বতী ভাৰতী। কণ্ঠশিল্পী তথা পত্নী ভাস্বতী ভৰালীৰ অনুষ্ঠান চাবলৈ দৰ্শকৰ আসনত বহি আছিল দিগন্ত ভাৰতী। কিন্তু তেতিয়া পূব গুৱাহাটী বিহু সন্মিলনৰ সমিতিৰ একাংশ বিষয়ববীয়াই কণ্ঠশিল্পীগৰাকীক জোৰ কৰি মঞ্চত গীত গাবলৈ আমন্ত্ৰণ জনাইছিল। বহুবাৰ মঞ্চত গীত পৰিৱেশন নকৰো বুলি কোৱাৰ পাছতো জোৰকৈ মঞ্চলৈ মাতি নিছিল দিগন্ত ভাৰতীক। মঞ্চত উঠাৰ পাছত পূব গুৱাহাটী বিহু সন্মিলনৰ সমিতিৰ বিষয়ববীয়াই সম্বৰ্ধনাও জনাইছিল শিল্পীগৰাকীক। ৰাইজ আৰু উপস্থিত সমিতি বিষয়ববীয়াৰ অনুৰোধত এটি গীতো গুণগুণাইছিল শিল্পীগৰাকীয়ে। কিন্তু অনুষ্ঠান চলি থকাৰ মাজতে মঞ্চত আবিৰ্ভাৱ হ'ল সীমান্ত ঠাকুৰীয়াসহ আন দুজন বিষয়ববীয়া, যিকেইজনে গীত গাই থকাৰ অৱস্থাতে দিগন্ত ভাৰতীৰ পৰা কাঢ়ি ল'লে মাইক্ৰফোনটো। সমিতিৰ বিষয়ববীয়াৰ মতে ধুতি নিপিন্ধাকৈ মঞ্চত উঠাৰ বাবে টনা আজোৰা কৰি মঞ্চৰ পৰা নমাই লৈ গ'ল শিল্পী দিগন্ত ভাৰতীক। সীমান্ত ঠাকুৰীয়াসহ পূব গুৱাহাটী বিহু সন্মিলনৰ একাংশ বিষয়ববীয়াই সুৰাপান কৰি থকাৰ অভিযোগ উত্থাপন কৰিছে দিগন্ত ভাৰতীৰ পত্নী তথা কণ্ঠশিল্পী ভাস্বতী ভাৰতীয়ে। মতানৈক্য আছে যে এগৰাকী উঠাব খুজিছে, আমি নমাই দিম। সেইটোও হ'ব পাৰে তেওঁলোকৰ মাজত, নিজৰ মাজতে হয়তো সেই কোঅৰ্ডিনেশ্যনটো নিজৰ মাজতে নাই। সাধাৰণ কৰ্মকৰ্তা এজন বা সদস্য হ'লেও বেলেগ কথা, তেওঁ বিষয় বা মানে বিষয়ববীয়া সম্পাদক, সাধাৰণেই হওক, সাংস্কৃতিক সম্পাদকেই হওক, যুটীয়া সম্পাদকেই হওক, এটা গুৰু দায়িত্ব লোৱাৰ পিছত তুমি মদ্যপান কৰি আহি পেলাই আৰ্টিষ্টক নমাবৰ অধিকাৰ তুমি ক'ত পালা? উঠাইছে কোনোবাই ভুল কৰি ভালে ভালে কোৱা, আৰ্টিষ্টে বুজি পাব যে আমাৰ নিয়ম এইটো আছে, দাদা আপুনি কাইলৈ আপুনি নাহিব লাগিব। নাই নাই, তেওঁ গুচি গ'ল, তেওঁ থাকিলেতো নহ'ল হয় চাগে, ভাবিছো তেওঁৰ অনুপস্থিতিত হৈছে, তেওঁ ঘৰ পোৱা নাই, তেওঁ কিন্তু ঘৰ নাপাওঁতে খবৰো শুনিছে তেওঁ। সিদ্ধান্ত কথা নাই, তেনেকুৱা একো নাই। খালি মানে বস্তুটো তেখেতে ক্ষমা খুজিলে আমি সকলোৱে ভাল পাম। আৰু দিগন্ত তাক অপমান কৰাৰ কাৰণে আমি একচুৱেলি চবেই দুখিত আৰু মই সেইটো কথাই মই কৈছোঁ যে আমাৰ দিগন্ত দাক যিখিনি মানুহে ভাল পায়, দিগন্ত যিখিনি গুৰু বুলি ভাবে, দিগন্ত যিখিনি অৱদান বুজি পায়, তেওঁলোকে অহাবাৰে চানমাৰী বিহুত গান নাগায়। মই তেনেকুৱা নিজৰ পৰা ভাবিছোঁ, মোক আৰু ডিক্টেট কৰা নাই, তেনেকুৱা হ'ব লাগে একচুৱেলি। কাৰণ তেওঁলোকে যদি ক্ষমা নোখোজে অহাবাৰে বেলেগ এজনক কৰিব। আৰু দিগন্ত দাদা অসমখন বহুত দি গৈছে, এতিয়া আৰু তেওঁলোকক সন্মান দিয়াৰ দিন, এইটো অসন্মান কৰাৰ দিন নহয়। গতিকে মই খুজিব যোৱা নাই সন্মান, একজেক্টলি মই সন্মান বিচাৰিও যোৱা নাই। মোৰ সন্মুখত বাকী ৰাইজ যেনেকৈ বহি আছে, শ ৰাইজ বা হাজাৰ ৰাইজ তেনেকৈ বহি আছে, তেওঁলোকৰ মাজৰে কোনোবাই মোক যদি নিছে, তেওঁলোকৰ মাজৰ গণ্ডগোল আছে, তেওঁলোকে মাজতে ঠিক কৰি লওক। মোক অপমান কৰি পেলাই নমাই দিয়াৰ অধিকাৰটো ক'ত পালে? মোক কথা হ'ল সেইটো, আৰু সেই বস্তুটোৱে মোক খুব দুখ দিছে, মই বেয়া পাইছোঁ এইটো কথা। আৰু এইটো আজিকালি দিনক দিনে বাঢ়ি গৈছে। আমাৰ শিল্পী বুলি নকওঁ বা বহুতে শিল্পী বুলি নকয়, ছিংগাৰ গায়িকা বুলি কওঁ, তেওঁলোকক অসন্মান কৰাটো আজিকালি দিনে বাঢ়ি গৈছে অসমত। সেইটো প্ৰৱণতা বহুত বেছি হৈছে, গতিকে এইবিলাক অলপ কমিব লাগে, সেইটোৱে আৰু কম কিনো কম। এইকেইটাই কথা যে মতানৈক্য বা মাননি নিদিয়াৰ মানসিকতাত এটা অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি কৰোঁ, সেইটো হ'ব পাৰে, নাজানো। আমি যিহেতু এইমাত্ৰ বাইট দিছে, তেওঁলোকে কৈছে সুৰাপানৰ ক্ষেত্ৰত অনা অভিযোগটো আমি মানি ল'ব নোৱাৰোঁ। এতিয়া মানি ল'ব, কাৰণ তেতিয়া টেষ্ট কৰা নাই ন কোনে, এতিয়াতো আমাৰ হাতত মেডিকেল কৰা হোৱা নাই, সেই ধৰণৰ কথাও আছে। গতিকে সেই সময়ত আমি যিহেতু নিজে গুণ পাইছোঁ, যদি সুৰাপান কৰাই নাই পলাই কিয় দিলে? তেখেতে ফেচ কৰিব লাগিছিলে। চব আছে, তুমিয়ে বদমাচিটো কৰিলা, তুমিয়ে নাই, চব বিপদত পেলাই থৈ গুচি গলা। ৰাইজখন আছে ন, গোটেই ৰাইজো উঠি তুমি ভাল মানুহখিনিক বিপদত পেলাই থৈ গুচি গলা, সেনেকুৱা হ'ল ন। আপোনাৰতো কোনো পাৰিশ্ৰমিক দিয়া নাছিলে, একো দিয়া নাছিলে? নাই নাই, আপোনাৰ জাষ্ট নিমন্ত্ৰণ এটা গান গাবলৈ গৈছে। মই নিজে পাৰিশ্ৰমিক এতিয়ালৈকে পোৱা নাই। আপুনি পোৱা নাই? মাননীটো মই এনেকুৱা হৈছে, মাননীটো ইমান ইম্পৰ্টেণ্ট নহয়, সেইটো টাইমত এনেকুৱা লাগিছে ইমান অপমান পাইছো, নিজৰ কামটোতো কৰিছোৱে। এতিয়া মানে শেষত আপোনালোকে আচলতে এতিয়া বিচাৰিছে কি
আমি বিচাৰি মই ক'লোৱে যে সসন্মানে তেওঁলোকে ক্ষমা খোজক মিডিয়াৰ আগত আৰু ঘৰলৈ আহি সসন্মানে আমাৰ তাইৰ মাননিখিনি দি থৈ যাওক যিটো এগ্ৰিমেণ্ট কৰা আছে চুক্তিৰ ধনখিনি সসন্মানে দি থৈ যাওক আমিও এৰি দিম একো নাই ক'ব লাগে তাত ল'বলৈ যোৱা নহয় দেই আমি মাননি বিচাৰি আৰু নাযাওঁ তাত আৰু যদি অপমান কৰে সেই ধৰণৰ কথাও হ'বতো গতিকে তেওঁ সেই নৈতিক দায়িত্বটো মানি পেলাই ক্ষমাটো খোজক যে মোৰ ভুল হৈছে ভুলকৈ নমাব নালাগিছিল মই ভালকৈ ক'লেই হ'ল হয় তেওঁ দাদাই মানি ক্ষমা খুজিব লাগে নিউজ ডেস্ক ৰিপৰ্ট AIPL লাইভ 24/7